ইমান মনচন মাৰি বহি আছা যে কি হ'ল কন্টেন্ট কি কন্টেন্ট খুজি নাপাবি বুজিছ কন্টেন্ট বাৰু ৰচোন কন্টেন্টটো হ'ব এই ইউটিউবত যে ভিডিঅ' চিডিঅ' নহা হ'ল কেলে সেই ঘেণ্টা তাকেইতো বুজাই আছো কন্টেন্ট ভিডিঅ' বনাবলৈ কন্টেন্টে পোৱা নাই তাকে ক'ৰ পৰা ভিডিঅ' বনাম বুজাই ক'ব লাগে আছে বুজিছ হে কন্টেন্ট আছে ভাই দে না বে তই খালি ভিডিঅ' কনচেপ্টটো দি দে বাকী মই স্ক্ৰিপ্ট লিখি মই বনাম এই ভিডিঅ'ই বনাব পৰা নাই বুজিছ নাই চেনেলটো ভিডিঅ' দিব পৰা নাই মোৰ মানে এনেকৈ কন্টেন্ট নোলায় এনেকে নোলায় তো কেনেকে ওলাব এইটো এপেক মাৰি লোৱাৰ পিছত মুখেৰে ফুফেৰে কন্টেন্ট ওলাব ফুফেৰে নালাগে মুখেৰে উলিয়াচোন কন্টেন্টটো মুখেৰেই দিম এতিয়া মালটো আঞ্জা মালটো তই মাল খাবি আৰে খুৱামতো মই এই আনিমেই নাই তই আনি ল মানে খাই লোৱাৰ পিছত যিটো কণ্টেণ্ট ওলাব 10-20 দিনৰ এক কণ্টেণ্ট একেলগে দিম যিটো পিক আপ হ'ব তই আন প্ৰথম মালটো আনি আছো মালেই নে এইটো তাকেইতো বাহ অৰিজিনেল কিন্তু খালি কেনেকৈ খাম লগত কিবা এটা লাগে ন ৰ চানা বাই ওৱান গেট ওৱান ফ্ৰী নেকি ফ্ৰী হ'ব পাই তই মুঠতে মোক কণ্টেণ্ট দিব লাগিব পাই যাবি কণ্টেণ্ট নহয় একে বহুত দিম কি কণ্টেণ্ট ফুটাবে খেন্তা কপালখনটো ফুটাই মালৰ গিলাচটোতো ফুটা মালটো খোৱা 3 ঘণ্টাই হ'ল কণ্টেণ্টৰ চিটো ওলোৱা নাই কণ্টেণ্ট ক'ত ঐ কণ্টেণ্ট এটা মোৰ ওলাইছে বুজিছ পাইছনে মইতো গানো গাব জানো ঐ নেপালীতে ক'বলে মন কনে কোনো দৰকাৰ নাই চিলা অসমীয়াত কওঁতে বুজি নাপালে আকৌ নেপালীত ক'ব লাগিছে দুখ নকৰিবি বুজিছ লাইফত কণ্টেণ্টটো মেইন খালি কণ্টেণ্ট কিমান খাওঁ বটলে চেছ কৰিলি মানে ঐ কণ্টেণ্টটো দে কিহৰ কণ্টেণ্ট দিম বুলি কৈছিলি যে তই মোক কোন তই মোকে চিনি নোপোৱা হলি মাল খোৱালো চানা খোৱালো নিচাহত পৰি দে মোকে চিনি নাপায় ঐ কণ্টেণ্ট দিম বুলি যে মাল খালি কণ্টেণ্টটো ক'ত কোৱা নকৰিবি বে কণ্টেণ্টটো দে না কণ্টেণ্ট একেবাৰে ঘুচাই দাঁত ভাঙি দিম যা পহগে চাই লৈ আকৌ কি ফাল্টু মানুহ বে কণ্টেণ্ট দিম বুলি 50 টকা মদ খাই গুচি গ'ল মদাহী কণ্টেণ্টটো দি যায় মদাহী The next morning. গৰুটোৱে খালি 50 টকা খাই পেলালে কণ্টেণ্টৰ নামত চিটো দেই কি ভিডিঅ' বনাওঁ এনেকেতো চেনেলটো বন্ধ হৈ যাবগৈ মোৰ কিয় আহিলি মোৰ ওচৰত কচোন যা কালি 50 টকা খালি কিন্তু তই কণ্টেণ্টৰ নামত মোক চিটো নিদিলি কোৱা কাৰণে ওলাইছে ন কি ওলালে কি কণ্টেণ্ট ওলাইছে তই শুনিবি হা এতিয়া বহি ল'ব দে সঁচাইতো শুনিবি ন আমি যদি দুইটাই চেলেঞ্জ ভিডিঅ' বনাওঁ চেলেঞ্জ এই পইচা বহুত লাগিব হেই আমি প্ৰথম সৰুকৈ বনাওঁ এই ধৰি লওক কিবি বস্তু সৰু সুৰা আৰু মেগী ধৰিব পাৰি চেলেঞ্জ ভিডিঅ'ত কিন্তু ভিউজ বহুত আহে মই কেইটামানক দেখিছোঁ পুৰা ভাত লৈ মাৰি থাকে খালি ভিউ লাখ ভিউজ পাৰা যায় পাৰি ন কাম কৰোঁ মেগী দুটাকে আনি দিওঁ যাদু দেখিছ মোৰ আৰম্ভ কৰিছোঁ তই পাৰিবি নহয় পাৰিম এইফালে
আৰম্ভ কৰ ভালকে দেই একদম ভালকৈ তো গাইজ এতিয়া আমি আৰম্ভ কৰিব লৈছোঁ এটা ডাঙৰ চেলেঞ্জিং ভিডিঅ' আপোনালোকে ভিডিঅ'টো চাই বহুত টেষ্টি ভিডিঅ'টো আৰম্ভ কৰিব দে পিছত খাবি ভিডিঅ'টো খোৱাই ভিডিঅ' খাবি কৰ ফটোৱা নকৰিবি কিন্তু দেই খাবি আৰে চেলেঞ্জটোৱে হ'ল খোৱা চেলেঞ্জ ঠিক আছে তো গাইজ ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈ বহুত মজা পাব আজ নাই নাই মই ভিডিঅ'ই নকৰোঁ নেকি মই খোৱাই নাই বাদ দিলোঁ তো গাইজ আপোনালোকে ভিডিঅ'টো যে চেলেঞ্জ নাই নে তই খা তই খাবই লাগিব নে তই খা তই আজি খাবই লাগিব খা এই চব মানে খাওঁ গাইজ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আপোনালোকে চাই থাকিব খা এতিয়া নাখাওঁ কিয় এতিয়া খাব নোৱাৰ খাই হ'লে বঢ়িয়া মোৰ হোৱাই নাই খাই ল ঐ লাইক কমেণ্টৰ কাৰণে কিবা এটা কৈ দে আকৌ হেই কি লাইক কমেণ্ট ক'ব লাগে খাই লৈছিলোঁ শুব দে খাবই আহিলে এইটো মানে যা ভিডিঅ'ই নবনাওঁ মই যা মই আছোঁ নমস্কাৰ যদি এই ভিডিঅ'টো ইমানখিনিলৈ চাই আছে তেনেহ'লে থেংক ইউ ছ' মাছ যিমান পাৰে ভিডিঅ'টো সিমান শ্বেয়াৰ কৰি দিব আৰু অলপ লাইক চাইক কৰি দিব আৰু লাইক কমেণ্ট আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব এটা ভিডিঅ' বনালোঁ আৰু আজি ই নাই বাৰু ইয়াৰ অলপ প্ৰব্লেম এটা হৈছে সেইকাৰণে ই নাই নেক্সট ভিডিঅ' আহি আছে ইয়াতকৈও বেছি খাতাৰনাক হ'ব আৰু হাঁহিব খালি ইমানেই ক'লোঁ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ এৰিলোঁ বাই গাইজ কিবা কবিনে কি ক'ম আৰু